আসসালামু আলাইকুম, নমস্কাৰ। ফেচবুকত আলী ব্ৰাদাৰ নামৰ এটা পেজৰ পৰা এটা ভিডিঅ'ৰ অপপ্ৰচাৰ চলি আছে যে হেংদাং ৰেডি কৰা হৈ আছে, মিয়াসকলক মাৰা হ'ব, কিবা কিবি তেনেকুৱা ধৰণৰ। আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ দ্বাৰা এই বস্তুটোৰ যেতিয়া তহকিকাত কৰিলোঁ তেতিয়া পোৱা গ'ল যে নহয়, 24 তাৰিখে অসমত পাতিবলগীয়া লাচিত দিৱসৰ কাৰণেহে এই হেংদাংবিলাক তৈয়াৰ কৰা হৈছে, ৰেডি কৰি সোণালী ৰঙত লৈ যোৱা হৈ আছে। আৰু এই হেংদাংসমূহ একচুৱেলি টিন পাতেৰে বনোৱা হৈছে, সেইকাৰণে টিন পাতেৰে বনোৱাৰ কাৰণে মানে এইবিলাক এনেই অপপ্ৰচাৰ। আৰু সেইটো কাৰণে আমি এই বস্তুটো ক'ব বিচাৰো, যিসকল এনেকুৱা ফেচবুকৰ জৰিয়তে মানুহক বিভ্ৰান্তি কৰা সৃষ্টি কৰি আছে, আমি তেখেতসকলক আমি এটা কথা আইনৰ ওচৰলৈ এটা কথা ক'ব বিচাৰো, তেখেতসকলক আইনী প্ৰক্ৰিয়াৰে কিবা সিদ্ধান্ত ল'ব লাগে। নেক্সট টাইম এনেকুৱা আৰু বেলেগ কোনোবাই যে এনেকুৱা বিভ্ৰান্তি কৰা এনেকুৱা সৃষ্টি কৰিব নোৱাৰে। চাওক, লাচিত দিৱসৰ কাৰণে হেংদাংকেইটা বনোৱা হৈছে, আৰু এই হেংদাংকেইটা গোটেই বছৰ বনোৱা হয়, আৰু সেইকেইটা হয় টিং পাতৰ। আৰু সেই বস্তুটো কি নাম দিছে, আমাৰ হিমন্ত মামাই হেংদাং দি ম্যাগ কাটিব এনেকুৱা কিবা এটা অপপ্ৰচাৰ কৰি আছে। গতিকে এই ভিডিঅ'টো ভুৱা ভিডিঅ', আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা কোনোবা যদি মানে ভুৱা প্ৰচাৰ কৰে তেখেতক আইনী প্ৰক্ৰিয়াৰে তেখেতক দমন কৰিবলৈ চেষ্টা কৰিব। অসমৰ সকলো সংখ্যালঘু মানুহক আৰু অসমীয়া মানুহক, খিলঞ্জীয়া চব অসমৰ মোটামুটি গোটেই অসমবাসীক অনুৰোধ জনাম যে এই এনেকুৱা ধৰণৰ পেজক কেতিয়াও ফলো নকৰিব, আৰু এনেকুৱা ধৰণৰ মানুহৰ কথা কেতিয়াও বিশ্বাস নকৰিব। যিকোনো বস্তু আগতে নজনাকৈ, নিজে নুবুজাকৈ, নিজে তথ্যবিলাক নোপোৱাকৈ, সঁচা মিছা প্ৰমাণ নোহোৱাকৈ যিকোনো বস্তু বিশ্বাস নকৰিব। আৰু আমি আজি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ অসমৰ পৰা কৈ আছো, এনেকুৱা কোনোবা যদি দুষ্কৃতিকাৰীয়ে অপপ্ৰচাৰ আমাৰ সমাজক বিভ্ৰান্ত সৃষ্টি কৰাৰ চেষ্টা কৰে, আমি সদায় তেখেতৰ বিৰোধিতা কৰিম, আৰু আমি বিৰোধিতা কৰি আছো আৰু কৰি থাকিম। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এই ল'ৰাটো তাৰ পেজত নাম দেখিছো কি আছিলে, আলী ব্ৰাদাৰ, তেখেতৰ গড় চামগুৰি। গতিকে এইটো আইনী প্ৰক্ৰিয়াৰে তেখেতৰ ওপৰত মানে এটা শাস্তি প্ৰদান কৰিব লাগে, সেইটো বিচাৰো। ধন্যবাদ। জয় আই অসম। জয় আই অসম।